প্ৰতি সপ্তাহে সপ্তাহে যি কেবিনেট বৈঠক হয় তাত মানে যিসকল সুস্থ তেওঁলোকক অসুখীয়া কৰিবলৈ মিঠা পিঠা খোৱাৰ ব্যৱস্থা কৰিছে নেকি? কাৰণ অসমীয়া পিঠা গোটেইবিলাক বেছিকৈ চেনি গুড় বেছিকৈ থাকে। সেই গতিকে মই আগতে প্ৰশ্নটো উঠাইছিলোঁ যে গুৰুত্বপূৰ্ণ কথা আলোচনা হয় নে কল চাহ জলপান খোৱাৰ ব্যৱস্থা এটা কৰিছে। আৰু এতিয়া মই শেহতীয়া যিটো ঘটনা হ'ল সেইটোৱে মই দেখা পালোঁ, যদিও সংবিধান সংশোধন কৰি গাঁও পঞ্চায়তসমূহক কিছু অৰ্থনৈতিক ক্ষমতা দিয়া হৈছে, তেখেতসকলে কৰ কাটল ল'ব পাৰে আৰু পূৰ্বৰ সময়ছোৱাত লৈছিল। কিন্তু বৰ্তমান সময়ত কেন্দ্ৰ চৰকাৰে যিহেতু অসম চৰকাৰক বিভিন্ন পুঁজি নিদিয়ে আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলেও বিত্তমন্ত্ৰীয়ে পুঁজি অনুমোদন নকৰে, সেই গতিকে বিভিন্ন বিভাগৰ আঁচনিবিলাক কেনেকৈ চলাব এই লৈ কেবিনেটৰ মন্ত্ৰীসকলৰ মাজত এটা সাঁথৰ হৈছে। আৰু সেই গতিকে যে যেনেকৈ পাৰে নিজাববীয়াকৈ মানে কৰ কাটল সংগ্ৰহ কৰি পেলাই বিভাগটো কিছু স্বচ্ছতা দেখাব পাৰি নেকি, চলাব পাৰি নি, এই প্ৰচেষ্টা লৈছিল নিশ্চিতভাৱে। আৰু সেই গতিকেই আমাৰ পঞ্চায়ত মন্ত্ৰীয়ে কৰ কাটলৰ কথাটো কৈছিল, যিটো প্ৰকৃততে তেখেতে নিজৰ বিভাগটো ভালকৈ অধ্যয়ন কৰিছে বুলি মই গম পাইছোঁ। কাৰণ সংবিধান অনুসৰি তেওঁলোকে কৰ কাটল ল'ব পাৰে। কিন্তু বৰ্তমান সময়ত যি ক'ভিড পৰিস্থিতি, এই ক'ভিড পৰিস্থিতিত এনে কাম কৰাটো উচিত নহয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বুজি পালে যে বৰ্তমান যদি এই কৰ কাটল লোৱাৰ ব্যৱস্থাটো কৰে, যিটো তেওঁলোকে কৈ আছে কংগ্ৰেছ মুক্ত কৰিম, তাৰ পৰিৱৰ্তে বিজেপি মুক্ত হৈ যাব আগন্তুক নিৰ্বাচনত যদি ৰাইজৰ পৰা কৰ কাটল লয়। আৰু সেই গতিকে তেখেতে সাময়িকভাৱে ইয়াক প্ৰত্যাহাৰ কৰিছে। কিন্তু মই ভবা নাই যে তেওঁলোকে যদিও কৰমুক্ত বাজেটৰ কথা কৈ আছে, কৰ নিদিলে মানে চৰকাৰখন বেছিদিন চলাব নোৱাৰিব, ৰাইজৰ ওপৰত আৰু এটা মাধমাৰ আহি আছে সোনকালে।